আলহীৰ প্ৰথমটো ব্লগলৈ V for ব্লগ আৰু আপোনালোকে মোক নকৰিব V for ব্লগ এয়া আজি আমি গৈ আছো নগাঁৱৰ বেবেজিয়াৰ মাহৰিয়াতি থানলৈ ঐতিহ্যমণ্ডিত থান এখন প্ৰত্যেকটো শাওণ মাহতে আমাৰ অহা হয় শিৱ স্থান হয় বলকচোন চাও আৰু লগতে আপোনালোককো দেখুৱাই যাওঁ আজি আমাৰ যাত্ৰাটো আমাৰ মা আহিছে দেউতা দাদা বৌ ডিম্পি শুভাংকৰ দা তাৰ পাছতে আৰু আন্টি শুভাংকৰ দা আমাৰ দাদা নাই দেখুৱাই দিছো মানে এয়া বৌ বৌ জোকাইছে মোক সেইকাৰণে মই কৈয়ে দিছো যদি কোনোবা প্ৰাৰ্থী আছে বিবাহ উপযোগী আমাৰ শুভাংকৰ দালৈ আপোনালোকে মোক যোগাযোগ কৰিলে হ'ব এইটো নেক্সট ব্লগত কৈ দিম হাই আমি আহিছোঁ কঠীয়াতলিৰ পৰা বৰঘাট বাইপাছ হৈ পেলাই গুৱাহাটী ৰোড আৰু সেইফালেদি অলপ আহিলে ঘাঁহি পাৰ হৈ যোনটো সোঁফালে এটা ৰাস্তা সোমাই গৈছে মাহৰিয়াতি ফালে বেবেজিয়া ফালে আমি সেইফালে যাম তেতিয়া আমি মাহৰিয়াতি থানখন পাম লগতে আছে ৰাস্তাটো বাইপাছৰ পৰা আপোনাৰ হাইৱেৰ পৰা নামিয়ে লগতে পোৱা যায় আৰু যদি বেবেজিয়া চাৰিআলি হৈ আহে তেতিয়া নগাঁৱৰ ফালৰ পৰা আহিলে লেফ্ট চাইডে যোনটো ৰাস্তা সেইফালে সোমাই আহিলে হ'ল এইটোৱে হৈছে ঘাঁহিৰ পৰা যোনটো মই কৈছিলোঁ ৰাইট চাইডে সোমাই অহা ৰাস্তাটো এইটো টাৰ্ণিংটো আমি এই চাইডেদি সোমাই আহি লগতে এতিয়া আমি মাহৰিয়াতি থান পামেই পালোহি এতিয়া মাহৰিয়াতি থান পামেই বলকচোন আপোনালোকক দেখুৱাওঁ ক'লোৱে এতিয়া ইয়াতে চেণ্ডেল খুলি থৈ যাম আমাক দৰ্জা বন্ধ কৰি থৈ গ'ল এইখনেই হৈছে হৰিহৰ দেৱালয় মাহৰিয়াতি বেবেজিয়া 1964 চনত এখন স্থাপিত আমি এতিয়া থানৰ ভিতৰত প্ৰৱেশ কৰিলোঁ ইয়াতে এখন ফলক আছে ইয়াত লিখা আছে যি কেইগৰাকী পুণ্যাত্মাৰ ত্যাগৰ বিনিময়ত হৰিহৰ দেৱালয় প্ৰতিষ্ঠা কৰা হৈছিল আৰু এতিয়া থানলৈ বুলি শৰাইভাগ আমি লৈ আহিছিলোঁ শৰাইভাগ আগবঢ়াই দিয়া হৈছে এতিয়া আমি চাকি জ্বলাম আৰু শিৱ বাবাৰ পৰা আশীৰ্বাদ ল'ম ইয়াতে আমি এতিয়া চাকি জ্বলাম আচলতে আজি পূজাৰীজন গুচি গ'ল আমি আহি পোৱা অলপ দেৰি হ'ল সেইকাৰণে এতিয়া আমি পূজাৰীজনক নাপালোঁ আৰু এখন যোনখন আপোনালোকে দুৱাৰ দেখিছে এইখনেই হৈছে মূল মন্দিৰলৈ সোমাই যোৱা দুৱাৰখন যদি পূজাৰীজন থকা হয় তেতিয়া আমি ভিতৰত প্ৰৱেশ কৰিব পাৰিলোঁ হয় তাতে সেৱা ল'ব পাৰিলোঁ হয় এতিয়া আমি ইয়াতে সকলোৱে ইয়াতে চাকি জ্বলাম আৰু আমাৰ সকলোৰে হৈ পেলাই মায়ে চাকি কেইগছি জ্বলাই দিছে আৰু ময়ো
ধূপ জ্বলালোঁ। তাৰ পাছত আমি সকলোৱে শিৱ বাবাৰ পৰা আশীৰ্বাদ ল'লোঁ, যাতে সকলোৰে ভাল হওক, সকলো কুশলে থাকক। আৰু এইখিনিতে কওঁ যাতে এই কৰোণা মহামাৰী এইখিনি সময়ত সকলোৰে এই বছৰটো সুকলমে পাৰ হয়। পিছে এইখিনিতে আৰু এটা কথা কৈ থওঁ যে আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব, তেতিয়াহে আকৌ নতুন নতুন ভিডিঅ'জ পাই থাকিব, নহয় জানো? এতিয়া আহিছোঁ, এই ঘৰটো দেখিছে যে, এই ঘৰটো মাহৰীতি থানৰ ভিতৰতে হয়, গেটৰ ভিতৰতে হয়। ইয়াত বিয়া বাৰু আদি অনুষ্ঠান কৰা হয়। আৰু এইটো হৈছে থানৰ পুখুৰী, থানৰ ভিতৰতে আছে। আপোনালোক সকলোকে থানৰ চৌপাশটো দেখুৱাম বুলি ভাবিছোঁ। ইয়াত আপোনালোকে দেখিছে, মই ভিডিঅ'টো দেখুৱাই দিছোঁ চৌপাশটো, আৰু চাৰিওফালে সেউজীয়া। মাহৰীতি থানৰ পৰিৱেশটো সঁচাই বৰ ধুনীয়া, আৰু এতিয়া বতাহো মাৰি আছে, বহুত ভাল লাগিছে। পিছে গৰমটো কিন্তু অত্যাধিক, আজি বহুতেই গৰম পৰিছে। এয়া হৈছে থানৰ সন্মুখ ভাগটো। থানৰ ভিতৰত এইখিনিত যেতিয়া মানুহৰ সমাগম বেছি হয়, তেতিয়া ইয়াত সকলো বহে, প্ৰসাদমুঠি গ্ৰহণ কৰে। এতিয়া মাহঁতৰ ওচৰলৈ আহিছোঁ। মা, এয়া হৈছে আণ্টি, এয়া মোৰ বৌ। তাৰ পাছত আহিছোঁ দাদা। হাই এটা দে আকৌ। হাই। শুভংকৰ দা, হাই। দেউতা ব্লগ বনাই আছোঁ। ডিম্পি ক'ত গ'লি? আছোঁ তোমাৰ লগতে আছোঁ। ক'ত যাম, তোমাৰ ছেক্ৰেটাৰী ন মই। মুখখন অকণ নতৰাই দে আকৌ, সেই মাছখন। হাই। এয়া মূল দুৱাৰখন, আমি সোমাব নোৱাৰিলোঁ আজি, কৈছোঁ আপোনালোকক। এয়া হৈছে, মই আপোনালোকক এইটো ছাইডৰ পৰাও, মূল দুৱাৰৰ ছাইডে যোনখিনি আছে অকণমান স্পেচ, তাৰ পৰাও অকণ চাৰিওফালে দেখুৱাই দিছোঁ। এনেই শাওণ মাহত ইয়াত মানুহৰ সমাগম বহুতেই হোৱা দেখা যায়, বহুতেই হয়, বহুত দূৰৰ পৰাও ইয়াতে আহে। আমি আহিছোঁ কঠীয়াতলিৰ পৰা, আৰু আমি প্ৰত্যেক বছৰে আহোঁ ইয়াতে। এতিয়া যিহেতু কৰোণা সময়, সেইকাৰণে মানুহ আজি নায়েই, অকল আমাৰ পৰিয়ালটোৱে। চেনিটাইজাৰ, কৰোণা কাল ন, ল'বই লাগিব। এতিয়া আমি সকলোৱে প্ৰসাদ খাইছোঁ। এই আমাৰ তামোলতী বাইদেউ খুব তামোল খায়, খালি তামোল। এয়া দেখিছাই নহয়, এফালে ডিম্পিৰ খালি কামেই হৈছে তামোল কাটা, ঘৰতো একেই। মোৰ তামোল কাটা বাদে বেলেগ কাম নাই, মোৰ দায়িত্ব এইটোৱে আৰু। তাকেইতো। তাৰ পাছত বৌ চোৱা, একো নহয়। বৌয়ে লাজ কৰিছে, চুলি বেয়া হৈ আছে ন, সেইকাৰণে। একো নাই চুলি বেয়া হৈ থকা। ধুনীয়াকৈ ফুল গছো ৰুই থৈছে। আচ্ছা, ভাল লাগে ফুল পুলিবোৰ এনেকৈ ৰুই থ'লে, এনেও দেখিবলৈ ভাল লাগে দিয়কচোন।
এতিয়া আমি থানৰ পৰা যাবলৈ ওলাইছোঁ থানৰ পৰা গৈ আছোঁ আৰু আজি সাংঘাতিক ৰ'দ দিছে 1 মিনিট এতিয়া আমি চব যাওঁ লগতে মোৰ ব্লগটো আজিলৈ ইমানতে সামৰণি আৰু এটা নতুন ব্লগ লৈ কেইদিনমান পিছত আকৌ আহিম মই পংখী